Purna Chandra Jamatia, CEM Tripura Tribal Areas Autonomous District Council, Lai Autonomous District Council, Executive Member, Lal Mua Sangha, Mara Autonomous District Council, HC Josai, Deputy CEM, Chakma Autonomous District Council, Chakma Honorable together. Now we will proceed towards the stage for unveiling the proceed to the statue of the first layers of the Northern region. To come over here to pay homage to the Ao, then Gilbertson Sangma. Here, Sri Pramod Baraji, then Deputy. We'll proceed for releasing the peace balloons. Hapang Promo, Secretary Assam Football Association, and I would like to request all the dignitaries to come. Request all the dignitaries to take their respective seats. I would request. Yes, sir. And Deputy CM MADC to unveil the trophy of the second prize. And for third prize, Honorable EM Sports. Thank you so much. Saboro, EM, Sanjit Tanti, EM, Rajiv Promo, MCLA, Saikong Bosmotari. So we have as Honorable Member of Parliament Dilip Soikia sir, who is present here as our special invited guest. Ready kalau tangan pakai boleh oleh hodang. Agud na jabo. Belon aro Fareo be मोननै आलासि बिथांमोननो होनो थाखाय गुरै खावलायहरदों मावसोम हानजानि सोद्रोमा नोंथांमोनखौ बेलुनखौ आलासिनो होनो थाखाय गुरै खावलायहरबाय जायखौ बेलुन थाखाय गुरै खावलायहरबाय गोजोन खौसेथिनि थाखाय फारेव बिर होनाय बे हाबाफारिखौ नोंथांमोना गेले बेलुनखौ बिर होनो थाखाय गुरै खावलायहरबाय
Thank you so much for releasing peace balloon and peace patient. Again. जोंनि एरियानि पोटेंशियल जायफोर माने टेलेन्टेड प्लेयार बिथांमोनखौ जों बेनि गेजेरजों So now we're going to unveil the Waisaboro EM, Sanjit Tanti EM, Rajiv Promo MCLA, Saikong Bosumotari. So we have as Honorable Member of Parliament Dilip Thwngwikja sir, who is present here as our special invited guest. Hapang Promo, Secretary Assam Football Association, and I would like to request all the dignitaries to come. Request all the honorable dignitaries to take their respective seats. ইঞ্জিনিয়াৰ এটা আশা আছিলে যে আমি এটা ভাল ফুটবল লীগ মেটচ এটা আৰম্ভ কৰিম আৰু বহুত মেটচ যিহেতু হৈ থাকে নেশ্যনেল লেভেলৰ ষ্টেট লেভেলৰ আৰু এতিয়া ISL আৰম্ভ হৈছে তো সেইকাৰণে আমি ISPL বুলি ইণ্টাৰ ছিক্স শিডিউল প্ৰিমিয়াৰ লীগ বুলি এটা খেলা আৰম্ভ কৰিছোঁ এটা লীগ এটা আৰম্ভ কৰিছোঁ আৰু এইটো বেচিকেলি অল দ্য ছিক্স শিডিউল অফ দ্য নৰ্থ ইষ্ট উই হেভ 10 ছিক্স শিডিউল ইন দ্য নৰ্থ ইষ্ট আৰু সেই 10 ছিক্স শিডিউলটো মানে কি হয় নেশ্যনেল গেম বা বিভিন্ন সন্তোষ ট্ৰফি বিভিন্ন খেলত মানে ডাইৰেক্টলি অংশগ্ৰহণ কৰিবলৈ স্কোপ নাপায় তো এই অঞ্চলৰ বহুত প্লেয়াৰ আছে সেই প্লেয়াৰবিলাক আমাক কৈ থাকে যে আমাকো খেলিবলৈ এটা স্কোপ লাগে তো সেইকাৰণে এই প্লেটফৰ্মটো আৰম্ভ কৰা হৈছে আৰু একবাৰ ফাৰ্ষ্ট টাইমতে ইতিমধ্যে 8টা কাউন্সিল লাই মাৰা চাকমা আমাৰ ত্ৰিপুৰা গাৰো আমাৰ কাৰ্বি ডিমাচা সব ইয়াত আহি পাইছে আৰু খাচী আৰু জয়ন্তীয়া আহিব বুলি আমাক খবৰ দিছে ডিফাৰেণ্ট ছিক্স কাউন্সিলক লৈ পেলাই এই খেলাটো হ'ব আৰু আমি আশা কৰিছোঁ এইটো এটা নতুন প্লেটফৰ্ম ছিক্স কাউন্সিলবিলাকৰ ইউনিটি আমাৰ মাজত এইটো আণ্ডাৰষ্টেণ্ডিং আৰু লগতে আমাৰ অঞ্চলত থকা যিবিলাক পটেঞ্চিয়েল ইউথ আছে যিবিলাক প্লেয়াৰ্ছ আছে তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে তো মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো আহি অংশগ্ৰহণ কৰিছে ইয়াত আমাৰ বহুত কাউন্সিলৰ চিফ EM-সকল আহি পাইছে চিফসকলো আহিছে তো সকলোকে মই ৱেলকাম কৰিছোঁ আৰু আমাৰ মাজত আজি অসম এছেম্বলিৰ স্পীকাৰ ডাঙৰীয়া এজ এ চিফ গেষ্ট আছে আমাৰ স্পেচিয়েল গেষ্ট হিচাপে MP দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে আৰু বহুতখিনি ডিগনিটাৰিজ আজি আহি পাইছে যিটো অহা 23 তাৰিখলৈকে কণ্টিনিউ হ'ব আৰু 23 তাৰিখে ফাইনেলটো কোকৰাঝাৰত হ'ব তো আমি আশা কৰিছোঁ যে এই গেমে আমাৰ ফুটবল জগতখনত নতুন এটা ভাল এটা পৰিৱেশ এটা গঢ়ি তুলিব সেইটো মই আশা কৰিছোঁ যেটো ফুটবল টুৰ্নামেণ্ট ইয়াত পাতিছে প্ৰথম এইটো যিমান ভাৰতবৰ্ষত ছিক্স শিডিউল আছে এই ছিক্স শিডিউলৰ মাজত যিখিনি ফুটবল টিম আছে সেইটোলৈ ক'লে মানে সেইটো আৰম্ভ কৰিছে সেইটোৰ দ্বাৰা ছিক্স শিডিউল মানে এৰিয়াৰ মাজত এটা সম্পৰ্ক গঢ়ি তোলা আৰু একেলগে কেনেকৈ ছিক্স শিডিউল মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা সেইবোৰ একেলগে এটা আপোনাৰ বুজা পৰাৰ মাজেদি কেনেকৈ একেলগে আগবাঢ়ি যাব যেনেকৈ আজিৰ দিনটোৰ বিভিন্ন দেশৰ মাজত ছিক্স শিডিউল এডমিনিষ্ট্ৰেটিভ ব্যৱস্থাটো লৈ পেলাই এই ছিক্স শিডিউল এৰিয়াৰ মানুহখিনিয়ে একেলগে বেপাৰ বাণিজ্য কলা সংস্কৃতি অন্যান্য ক্ষেত্ৰত মানে একেলগে মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটাই আনটো কাউন্সিলক হেল্প কৰিব পাৰে নেকি বা জইণ্টলি একেলগে এই অঞ্চলৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিবা এটা সমূহীয়া পলিচি ল'ব পাৰে নেকি বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাষা Players of Bodoland Territorial Council, sir, Kapil Boro, Honorable Speaker.